বন্ধু বান্ধৱীসকল আপোনালোকৰ গাহৰি মাংস ফেভৰেট নে মোৰো পিছে বহুত ভাল লাগে মোৰো ফেভৰেট হয় আৰু এয়া দেখিছে নহয় ধুনীয়াকৈ এয়া একদম পূৰা ষ্টিকত ভৰাই কেনে এয়া পুৰিবৰ কাৰণে ৰেডি কৰি আছে আৰু আমিও ভাইটিজনৰ কাষলৈ গৈ এডাল ষ্টিক কিনিয়ে ল'লোঁ আৰু এডাল ষ্টিকত মাত্ৰ 100 টকা লৈছে যিহেতুকে ইয়াতে 5 পিচহে থাকে সেইবাবে আমি ধুনীয়াকৈ পুৰি মেলি একেবাৰে পেকিং কৰি ল'লোঁ আৰু এয়া চাওকচোন ধুনীয়াকৈ ভাইটিজনে এয়া পুৰিয়ে আছে যেতিয়ালৈকে মানে ইয়াৰ পৰা একদম পুৰা গোন্ধটো নোলায় তেতিয়ালৈকে ভাইটিজনে ধুনীয়াকৈ পুৰিছে আৰু পুৰি থকাৰ অৱস্থাত এয়া দেখিছে নহয় গাহৰি তেলবোৰ কেনেকৈ টুপ টুপকৈ পৰিছে আৰু এয়া দেখি আমাৰ একেবাৰে জিভাৰ পানী পৰি গৈছে সেইবাবে ভাইটিজনক জল্দি কৰিবলৈ দি আমিও ধুনীয়াকৈ পেকিং কৰি ল'লোঁ এয়া ভণ্টিজনীয়ে ধুনীয়াকৈ কাটি মেলি আমাক পেকিং কৰি কেনে দিছে এয়া চাওকচোন কিমান ধুনীয়া পিচ কৰিছে দেখি আপোনালোকৰ বাৰু জিভাৰ পানী পৰিছেনে মোৰো পিছে পৰিছিল কিন্তু ঘৰৰ এটা আহি ভাত খাব লাগিব যে পেকিং কৰি ল'লোঁ আজিলৈ আহিলোঁ বাই